হেল্ল' নমস্কাৰ, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি বনাম, সেইটো হৈছে মধুৰিআমৰ জেলি বনাম। তাৰ কাৰণে মই এইকেইটা মধুৰিআম ভালকৈ ধুই লৈছোঁ। এতিয়া এইকেইটা এনেধৰণে অলপ সৰু সৰুকৈ কাটি ল'ম। গোটেইকেইটা সৰু সৰুকৈ এনেকৈ কাটি ল'ম। কেইটামান পকা লৈছোঁ, একেবাৰে গেলি যোৱা ল'ব নালাগে, অলপ টান পকাই ল'ব লাগে। আৰু কেইটামান কেঁচাও লৈছোঁ। এনেধৰণে এইবাৰ সৰু সৰুকৈ এইকেইটা কাটি ল'ম। এইকেইটা এনেধৰণে সৰু সৰুকৈ কাটি লৈছোঁ। এইবাৰ এইখিনি মই বইল হ'বলৈ দিম। কুকাৰ এটা মই এনেধৰণে কেৰাহী উঠাই দিছোঁ আৰু ইয়াতে মধুৰিআমখিনি এনেকৈ দি দিম। এইখিনি এনেধৰণে মই ইয়াতে এইবাৰ পানী দি দিছোঁ। এইখিনি ভালকৈ সিজিব লাগিব। পুৰা মধুৰিআমখিনি তল যোৱালৈকে দিব লাগিব। পানীখিনি দি এনেকৈ ভালকৈ গেলি যোৱালৈকে মধুৰিআমখিনি সিজাই ল'ব লাগিব। কিছু সময় এনেধৰণে সিজিব দিম। এইখিনি মধুৰিআমখিনি এতিয়া সিজিছে। এইখিনি এতিয়া ভালেই চেকি ল'ব লাগিব। এটা চৰিয়াত মই বগা কাপোৰ পাৰি লৈছোঁ আৰু ইয়াতে এইখিনি ঢালি দি এনেধৰণে পানীখিনি চেকি ল'ম। মই অলপ গৰম থাকোঁতে কৰিছোঁ, একেবাৰে ঠাণ্ডা হোৱালৈকে ৰখা নাই। এতিয়া এইখিনি ভালকৈ এনেধৰণে পানীটোহে উলিয়াই দিব লাগিব, কাৰণ ওপৰৰ এইখিনি দিব নালাগে। এনেধৰণে চেপি পানীখিনি উলিয়াই ল'ব লাগিব। এতিয়া মধুৰিআমৰ ৰসখিনি মই উলিয়াই লৈছোঁ আৰু এনেধৰণে এইখিনি জোখটো চাব লাগিব, সেই অনুপাতে চেনিটো দিব লাগিব। এইটো দি এমগৰ অলপ কম হৈছে, ইয়াতে এইবাৰ এইখিনি পগাব দিছোঁ আৰু সেই জোখমতে ইয়াতে চেনি দিব লাগিব। এইখিনি চেনি দিছোঁ। এতিয়া এইখিনি ভালকৈ লাৰি থাকিব লাগিব, যেতিয়ালৈকে গোটা হৈ নাযায় তেতিয়ালৈকে এনেধৰণে মিডিয়াম টু ল' ফ্লেমত ৰাখিব লাগিব। ৰাখি কিছু সময় পগাব লাগিব। এইখিনি লেবু টেঙা ৰস চেপি ল'ব লাগিব। এনেকৈ চেপি লৈ কিনে লেবু টেঙা ৰসগিলা তাতে দিব লাগিব। চটত খাব লাগে লেবু ৰসৰ তাতে দিব কেঁচাকৈ এতিয়া এইখিনি জেলিখিনি হৈছে। ইয়াতে এতিয়া অলপমান নেমু ৰস চেপি লৈছোঁ, এইখিনি ইয়াতে দি দিম। চেকি দিছোঁ মই ইয়াতে, যিহেতু গুটি থাকিব পাৰে সেইকাৰণে মই এইখিনি চেকি দিছোঁ। দিলে যিটো কালাৰ, এই নেমু টেঙা দিয়াৰ পিছতহে ইয়াতে কালাৰটো আহে। এতিয়া চাওক কালাৰটো ধুনীয়া হৈছে। কিছু সময় পিছত আৰু ভাল হ'ব কালাৰটো, কাৰণ এইটো নেচাৰেল হয়, কোনো ফুড কালাৰ ব্যৱহাৰ নকৰোঁ ইয়াতে। এতিয়া এইখিনি অলপ সময় ৰখাৰ পিছত নমাই ল'ম। এতিয়া এইখিনি জেলিখিনি হৈ গৈছে। অলপ পনীয়া থাকোঁতে ঢালিব লাগিব, কাৰণ ঠাণ্ডা হ'লে গোট মাৰিব। গোট মাৰিলে অলপ থ'বলৈ বটলত দিগদাৰী হয়। দুটা বটল লৈছোঁ ইয়াতে। এতিয়া ইয়াতে ঢালি থৈছোঁ। এতিয়া জেলিখিনি আমাৰ হৈ গৈছে, এনেধৰণৰ হৈছে। আপোনালোকক দেখাই দিছোঁ এনেকুৱা হৈছে। এনেধৰণে আপোনালোকে জেলি বনাই ঘৰতে লুচিৰ লগতো খাব পাৰে, ব্ৰেডৰ লগতো খাব পাৰে।
আৰু এনেকৈ ঘৰত বনালে খুব টেষ্টি হয়, খাবলৈ ভাল হয়। গতিকে এনেধৰণৰ ৰেচিপি যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।